এইটো ডেটিং পুখুৰী বুলিয়ে ক'ব পাৰি কিন্তু নহয় দীঘলী পুখুৰী আৰু ইয়াতে আৰু ল'ৰা ছোৱালীবিলাকে আহে আৰু ডেট কৰিবৰ কাৰণে গম পায়েই নহয় ফ্ৰেণ্ডছ আপোনালোক সকলোৱে ভালে কুশলে আছেনে ময়ো ভালে কুশলে আছোঁ আৰু আজি বহুত দিন হ'ল ক'লৈকো ওলাই মেলি যোৱা নাই সেইকাৰণে ভাবিছোঁ এপাক ক'ৰবাৰ পৰা ওলাই আহোঁগৈ আৰু ব'লক আপোনালোককো দেখাওঁ আপোনালোকেও গুৱাহাটী আহিলে চাব পাৰিব আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে মৈছিছ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ব'লক এতিয়া আৰম্ভ কৰোঁ ওলাই গৈ আছোঁ চিৰিয়াখানা হৈ যাম আপোনালোকক চিৰিয়াখানাখনো অকণমান মই দেখাই দিছোঁ মই যোনডোখৰত থাকোঁ সেইডোখৰ ৰাইট চাইডে চিৰিয়াখানা আছে আৰু এইটো হৈছে চিৰিয়াখানা বাউণ্ডাৰী আৰু মই আগত দেখাই দিম চিৰিয়াখানা গেটখন আৰু এখন হৈছে চিৰিয়াখানা গেট আৰু চিৰিয়াখানাৰ পৰা মানে অপজিট চাইডে লেফ্ট চাইডে আছে শ্ৰদ্ধাঞ্জলি কানন পাৰ্ক এইখন আপোনালোকে আহিলে ইয়াত সোমাব পাৰিব আৰু ইয়াত দেখিছে নহয় ব্ৰিজৰ কাম পুৰা চলি আছে সেইকাৰণে ইয়াত বিৰাট জাম আৰু ধূলি হৈ আছে সেইকাৰণে এইটো লাইনত মানে আহিবলৈ বিৰাট অশান্তি লাগে তথাপিও আজি এফালে অলপ ওলাই যাওঁ বুলি ভাবিছোঁ যদি ব্লগটোৱে বনাই দিছোঁ আপোনালোককো দেখাই দিছোঁ যে এইটো লাইনে আহিলে আপোনালোকে কি কি দেখা পাব কি ক'ত সোমাব পাৰিব মই আজি নোসোমাওঁ কিন্তু আপোনালোকক দেখাই দিম যে চাব পৰা কি কি আছে বলক অলপ আগত আছে কমাৰ্চ কলেজ আপোনালোকক কমাৰ্চ কলেজ দেখাই দিওঁ এইখন হৈছে গুৱাহাটী কমাৰ্চ কলেজ আৰু ইয়াৰ আগত আছে কমাৰ্চ কলেজৰ আগত আছে চানমাৰী ব্ৰিজ ইমান ধুনীয়া ব্ৰিজখন দেখিছেনে পাহাৰ এটাৰ ভিতৰত সোমাই যোৱাৰ নিচিনা লাগিছে বলক ব্ৰিজখনৰ আৰু আগলৈ গৈ থাকোঁ গৈনো কি পাওঁ দেখাই আছোঁ আপোনাক আৰু এয়া পাইছোঁহি চানমাৰী চাৰিআলিৰ পৰা আমি ৰাইট চাইডে যাম যিহেতু আমি ফেঞ্চি ফালে যাম বুলি ভাবিছোঁ সেইকাৰণে এয়া ৰাইট চাইড হৈ আহিছোঁ আৰু ইয়াৰ পৰা ষ্ট্ৰেইটকৈ গ'লে ৰাইট চাইডে আছে এই প্ৰকাণ্ড পুখুৰী এই পুখুৰীটো গম পায়েই ন এইটো ডেটিং পুখুৰী বুলিয়ে ক'ব পাৰি কিন্তু নহয় দীঘলী পুখুৰী আৰু ইয়াতে আৰু ল'ৰা ছোৱালীবিলাকে আহে আৰু ডেট কৰিবৰ কাৰণে গম পায়েই নহয় আৰু অলপমান দেখাই দিছোঁ আৰু ইয়াৰ অপজিটত আছে জৰ্জ ফিল্ড য'ত নেকি খেলা ধূলা কৰিব পাৰি প্ৰেক্টিছ কৰিব পাৰি আৰু ইয়াৰ ৰাইট চাইডে আছে ৰূপৱে হৈ নৰ্থ গুৱাহাটীলৈ যাব পাৰি উত্তৰ গুৱাহাটীলৈ আপোনালোকে আহিলে ৰূপৱেলৈ অলপ টাইম লাগে সোনকালে ৰাতিপুৱা আহিব লাগে আৰু ৰূপৱে আগত আছে নতুনকৈ অ'পেনিং কৰিছে মানে 6 মাহমান হৈছে আপোনালোকে নামটো শুনিছেই ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ আৰু ইয়ালৈ আহিব পাৰিব একেটা লাইনত আছে এয়া হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ এণ্ট্ৰি ফিজ 100 rupees আৰু নতুনকৈ ষ্টাৰবাক্সো অ'পেনিং হ'ল আপোনালোকে আহিলে ইয়াত ষ্টাৰবাক্সৰ কফি খাব পাৰিব আহি পাইছোঁ এটা লোকেশ্যন মানে য'ত উমানন্দ মন্দিৰলৈ যায় ন সেই ফেৰীবিলাক সেই ফেৰী ঘাটত আহিছোঁ আপোনালোকে এনেই আৰু ব্ৰহ্মপুত্ৰ পাৰত অলপমান মানে ঠাণ্ডা হাৱা ল'বলৈ ইয়াত ৰখি দিছোঁ দেখাই দিছোঁ ইয়াৰ পৰা এই ফেৰীত উঠি মানে উমানন্দ মন্দিৰ যায় এখন ফেৰী সিয়া গৈ আছে আপোনালোকক জুম কৰি দেখাই দিছোঁ এইখন ফেৰী গৈ আছে কাৰণ এতিয়াও মানুহ উমানন্দ গৈ আছে মানে ইভিনিং টাইমতো মানুহ যায় ন কিছুমান আৰু আপোনালোকে যদি আহে এইটো লাইনতে আপোনালোকে দেখিছেই নহয় 10টামান প্লেচ মানে ভিজিট কৰিব পাৰিব নতুনকৈ অহা মানুহৰ কাৰণে গুৱাহাটীত ইমানখিনি আপোনালোকে এদিনতে কভাৰ কৰিব পাৰিব আৰু মোৰ কিবাকিবি ইম্পৰ্টেণ্ট বস্তু ল'ব লগা আছিলে সেইকাৰণে ফেঞ্চিত এবাৰ সোমাই গ'লোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পাৰিলে শ্বেয়াৰো কৰি দিব থেংক ইউ